So hello guys, welcome back to our channel rajnikhita vlog আৰু আজি আমি মানে ক'ত যাব ওলাইছো তো আপোনালোকে জানে কিহৰ দিন মানে পূজাৰ দিন সো আজি পূজা চাব ওলাইছো আৰু So guys, এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে durgapuja তো আমি টাউনলৈ যাম বাট আমাৰ ঘৰৰ ওচৰত এবাৰ বৰ ধুনীয়াকৈ মানে লাইটিং দিছে দেখিছে পুখুৰীটোৰ পাৰত তো চাবলৈ আহিলোঁ তো লগৰবিলাকক ফোন কৰিছিলোঁ লগৰবিলাককো লগ ধৰিলোঁ তো এতিয়া বাইদেউ আৰু মই যাম টাউন তো আপোনালোকক আমাৰ টাউনৰ পৰিৱেশটো দেখাই আছোঁ তো এতিয়া মই বেছিকৈ ভিতৰত ওলাই আছোঁ কাৰণে তো বাইদেউ এতিয়া ওলাওঁকৈ আছে তো বাইদেউক চাব নেকি এবাৰ বাইদেউক চাওক দেখাই আছোঁ ৰ'ব এইজনী বাইদেউ চাওক এই খং কৰি আছে মানে মই ভিডিঅ' তোলা নাই বাৰে প্ৰতি মানে ময়ে উঠি আছোঁ সেইকাৰণে গাইছ তো এতিয়া আমাৰ বাইদেউকো দুখনমান ফটো মাৰি দিলোঁ তো ভিডিঅ' কৰিলোঁ তো এতিয়া ডাইৰেক্ট টাউনত লগ পাইছোঁ তো টাউনত গৈ লগ পাইছোঁ তো চাই দিয়ক চ' গাইছ এয়া হৈছে আমাৰ তেজপুৰ মহাভৈৰৱৰ পৰিৱেশ তো মহাভৈৰৱখন এবাৰ একদম পূৰা বৰ ধুনীয়াকৈ দিছে যোৱাবাৰ কিতাপৰ দিছিলে তো এইবাৰ বেলুনবিলাকৰ দিছে তো বহুত ধুনীয়া লাগিছে আৰু জুবিন দাক যে কোনো পাহৰা নাই তো সেইটো কাৰণে বহুত ভাল লাগিছে য'তে যাওঁ ত'তে জুবিন দাৰ ফটো দেখোঁ দুৰ্গা মাক যেনেকৈ সেৱা কৰিছে চাকি জ্বলাই পেলাই তেনেকৈ জুবিন দাকো চাকি জ্বলাইছে সেৱা কৰিছে তো বহুত ভাল লাগিছে গাইছ তো এনেদৰে যাতে জুবিন দাক সকলোৱে যাতে মনত ৰাখে তো সেইটোৱে কামনা কৰিলোঁ চ' গাইছ আমাৰ তেজপুৰ পৰিৱেশটো তো ভালকৈ আপোনালোকক দেখাই আছোঁ তো চাই থাকিব আমি এতিয়া যাই আছোঁ এই দুৰ্গামাৰ ওচৰলৈ আৰু দুৰ্গামাৰ যোৱা ৰাস্তাটো কি ধুনীয়াকৈ সজাইছে আপোনালোকে চাওকচোন ইমান ধুনীয়া পৰিৱেশ আৰু এই দুৰ্গামাৰ মন্দিৰটো বহুত ধুনীয়া আপোনালোকে দেখিছে দুৰ্গামাৰ মূৰ্তিটো বহুত ধুনীয়াকৈ মানে সজাইছে আপোনালোকে চাওক তো গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া আমি যাই আছোঁ মানে মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰটো চবেই চিনিয়ে পায় তেজপুৰৰ ফেমাছ মন্দিৰ হয় চ' চাই থাকিব তো গাইজ এই আমি মহাভৈৰৱ মন্দিৰৰ ভিতৰত গৈ আছোঁ আৰু বাহিৰত মানে কি ধুনীয়া চাওকচোন ইমান মানুহ বাপৰে মহাভৈৰৱ মন্দিৰৰ ভিতৰত আছে এতিয়া আমি এতিয়া এইটো মন্দিৰ আপোনালোকে চবেই চিনিয়ে পাই চাগে এইটো মহাভৈৰৱ মন্দিৰ আৰু মানে দুবাৰ আহিছোঁ মানে দুবাৰ আহিছোঁ একবাৰ মানে যোৱাকালি পৰহি আহিছিলোঁ আৰু আজি আহিছোঁ আৰু আজি লাষ্ট পূজা তিনিদিনে পূজা চাইছোঁ গাইজ ভিডিঅ' হ'লি এটাও কৰা নহ'ল মানে কৰিছোঁ অলপ অলপ ক্লিপ দেখাইছোঁ সেয়াই আৰু বাইদেউ এতিয়া চেণ্ডেল লৈ দিছে হাই গাইজ হেল্ল' গাইজ ৱেলকাম গাইজ চ' গাইজ বৰ্তমান আমি মহাভৈৰৱৰ পৰা ওলাই গ'লোঁ তো এতিয়া গৈ আছোঁ আমি গণেশ ঘাটলৈ তো গণেশ ঘাটত গৈ পেলাই আপোনালোকক দেখাই আছোঁ তো আৰু মোৰ বেষ্ট ফ্ৰেণ্ডো আহি আছে আৰু তাৰ গাৰ্লফ্ৰেণ্ডজনীও আহি আছে তো আমি চাৰিটা এতিয়া একেলগে ঘূৰিম এয়া দেখিছে এই দুটা তো ইহঁত আৰু আমি একেলগে তো আজি গণেশ ঘাটত চাওঁ বুলি ভাবিছোঁ তো গোটেইকেইটা লগ হৈ লৈছোঁ বিন্দাছ একদম পূৰা তো আজি চোৱাহে কথা আৰু তো চাই থাকক আৰু এয়া দেখিছে ইয়াত তেজপুৰ গণেশ ঘাটত বৰ ধুনীয়াকৈ সজাইছে জুবিনদাৰ স্বীকৃতি হিচাপে আৰু এইটোৰ লগতে গণেশ ঘাটৰ মন্দিৰটো ডেক'ৰেশ্যন বৰ ধুনীয়া কৰিছে গাইজ তো আপোনালোকে যোন তেজপুৰতো ইয়াত আহিছে তেনে কমেণ্ট এটা কৰি জনাব তো গাইজ এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু ইয়াতে বহুত মানুহ আহিছে মানে ফটোটো তুলিব আৰু আমিও ফটোটো তুলি যাওঁ আৰু ইয়াৰ পৰাও তো গাইজ আমাৰ ইয়াতে ফটো তোলা হ'ল আৰু আমি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু ক'ত যাওঁ নাজানো ইহে জানে চব আৰু গাইজ আমাৰ বাইদেৱে বোলে এতিয়া কুঁহিয়াৰ ৰস খাই
চ' গাইছ আমি এতিয়া তেজপুৰ ক'ল পাৰ্কৰ ফালে আহিছিলোঁ অকণমান, কিন্তু এইফালে মানে ইমান মানে ভিৰ, তাৰপিছত গাড়ী চাড়ী মানে যাব নোৱাৰি। চ' সেইকাৰণে এতিয়া এইফালৰ পৰা উভতি পেলাই এতিয়া আমি গৈ আছোঁ এইফালে বিহগুৰি ছাইডে গৈ আছোঁ। তো যোন চিনি পাই দেখিছোঁ টুমুকি মেডিকেলৰ ছাইডে বিহগুৰি, তো সেইফালে গৈ আছোঁ আজি আমি। যোনে যোনে তেজপুৰৰ সেইটো চিনি পায়েই। চ' এইফালে গৈ আছোঁ। তো আপোনালোকক ইয়াৰ পৰিৱেশবিলাকো দেখালে নেদেখাওঁ বেয়া হ'ব। তো এতিয়া তালৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'। আৰু ইহঁত দুটাক দেখিছে আগত একদম পূৰা গাড়ীৰ মাজে মাজে ফাকে ফাকে গৈ। তো গাইছ ইমানেই ভিৰ মানে একদম পূৰা স্কুটি চলাই অৱস্থা বেয়া গৈছে। যোনে যোনে বাইক বা গাড়ী লৈছে সিহঁতৰ চাগে কি অৱস্থা হৈছে ভাই, বেয়াই লাগিছে মানে যাব নোৱাৰি। স্কুটিখন অকণমান যাওঁ সেইটো আগত কোৱা মানুহ এটা পৰি যায়হি আহি পেলাই মানে কেনেকৈ যে এনেকুৱা ভিৰিয়া হৈছে আমাৰ কেতেকীবাৰী পৰিৱেশ। আমাৰ তেজপুৰ কেতেকীবাৰীত বৰ ধুনীয়াকৈ পাতিছে দুৰ্গা পূজা। তো প্ৰতি বছৰ ইয়াত আহোঁ, কিন্তু এইবাৰ অহা নহ'ল। চ' স্কুটি ফালৰ পৰাই মানে স্কুটিৰ ওপৰৰ পৰাই দেখাই আছোঁ আপোনালোকক। তো চাই থাকক কেতেকীবাৰী পৰিৱেশ সেইটো। গাইজ বৰ্তমান আমি আহি পেলাই আমাৰ ঘৰৰ ওচৰৰে ৰ'ল খাব, তাৰপিছতে চিকেন পকৰা খাম এতিয়া। তো আজি ঘূৰি পেলাই কেনেকুৱা পালা? ভালেই লাগিল। আমি টাউনৰ পৰা আহিলোঁ। কেইটামান সৰু দেখাইছোঁ, আপোনালোকে চাব। বৰ্তমান আমাৰ এটা চিকেন পকৰা আহিছে, কিন্তু ইহঁত দুজনীৰ ৰ'ল এতিয়ালৈকে অহা নাই। ৰখি আছে, ইহঁতক দেখাই আমি খাম আৰু এতিয়া। চ' গাইজ যাম বুলি ভাবিছিলোঁ বিহগুৰি, কিন্তু আকৌ টাউনলৈ আহিবলগীয়া হ'ল। মানুহজনীয়ে আকৌ ক'লে যে টাউনৰ পৰা আহোঁগৈ বুলি। চ' আকৌ টাউন আহিবলগীয়া হ'ল। তো এয়াও মহাভৈৰৱৰ পৰা অকণমান আগত যাব লাগে। তো এয়া তাৰ পৰিৱেশ হয়। তো আপোনালোকে চাই থাকক। তো ইয়াতো বৰ ধুনীয়াকৈ কৰিছে। তেজপুৰৰ পূজাই বেষ্ট হয় গাইজ, সেইটোতো তেজপুৰৰ চবেই জানেই। তো দেখাই আছোঁ। তো চাই থাকক। এয়া মই একদম পূৰা খোজকাঢ়ি গৈছোঁ বিন্দাছ। তো আমাৰ বাইদেৱে ভিডিঅ' কৰি আছে। আমাৰ বাইদেউ হৈছে কেমেৰামেন। তো য'তে যাওঁ তাই ফটো উঠোকে থাকে। তো মাথা গৰম কৰি থাকে। ছোৱালী মানুহৰ কথাটো আপোনালোকে জানেই। তুমি জানা হাজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়। মোৰ শেষ উশাহ তোমাতে লীন সদায়। চ' গাইছ এইফালে আমি আহি থাকোঁতে দেখিলোঁ এই মন্দিৰটো। তো ভাবিলোঁ ইয়াতো এবাৰ সোমাই যাওঁ। তো মানুহ মানে বহুত দেখিছিলোঁ। চ' আহিলোঁ, আহি পেলাই দেখিছোঁ এয়া জুবিনদাৰ ফটোখন মানে ধুনীয়াকৈ থৈ দিছে। তো সেয়া ফটো মানুহবিলাকে আহি পেলাই ফটো চটো উঠিছে জুবিনদাৰ ফটোখনৰ ওচৰত। তো আমিও এবাৰ আহিলোঁ, আহি পেলাই জুবিনদাক চাই ল'লোঁহি। তো মানুহ দেখিছে গাইছ, ইমান মানুহ হৈছে ইয়াত মানে। তো আমিও ভাবিলোঁ ধুনীয়াকৈ ভিডিঅ' এটা কৰোঁ। তো আমাৰ বাইদেউটো একদম ফুল লৈ গৈছে, ফুল এপাহ দিম বুলি কৈ পেলাই। চ' ময়ো গৈছোঁ। তো আগতে চেল্ফি কেমেৰাটো কৰি ধুনীয়াকৈ এবাৰ ভিডিঅ'টো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব গাইছ। দেখিছে মানুহ তামাম হৈছে গাইছ। আগতে চুলিখিনি ঠিক কৰি লৈছোঁ গাইছ, তাৰপিছত দেখাই আছোঁ। চ' গাইছ আমি বৰ্তমান এতিয়া ঘৰলৈ যাব লৈছোঁ। টাউনখন বাই বাই দি পেলাই। চ' এতিয়া দেৰিও হৈছে, ৰাতি কমো 12টামান বাজিছে। তথাপিও কিন্তু বহুত মানে ভিৰ দেখিছে আপোনালোকে। তো এতিয়া আমাৰ ইয়াৰ ঘৰৰ ওচৰ পৰিৱেশ এয়া হৈছে ডেকাৰ গাঁৱৰ পূজা। তো ডেকাৰ গাঁৱৰ পূজাত অকণমান চালোঁ, চাই পেলাই তো এতিয়া ঘৰলৈ যাওঁ। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈ। এয়া আছিল আমাৰ তেজপুৰৰ পূজা। তো বহুত জেগা আছিল, কিন্তু ইমান ঘূৰিব নোৱাৰিলোঁ, কাৰণ মানে মানুহৰ ভিৰ বহুত, সেইকাৰণে। চ' এইটো বছৰটোৰ কাৰণে দুৰ্গা পূজা বিদায় দিলোঁ। চ' এতিয়া আমি বৰ্তমান ঘৰ আহি পালোহি। তো ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। তো বাই বাই গাইছ।